আজি একো কম্পিটিশ্যন নাই দেই মানে লগে ভাগে খোৱা আনন্দটোৱে বেলেগ বৰ টেষ্টি হৈছে তোমালোকে খিচিৰি বা ভালে পাইছে নেকি বোৱাৰী না নাপিতে তাক খিচিৰি বনাই খুৱাই মানে খিচিৰি বনাই আমাৰ এক্সপাৰ্ট হৈ গৈছে বেটাকে এনেকৈ খাই ভাল পায় দালিটো ৰঙা দালিটো বেছিকৈ দিলে বেছি ভাল পায় Anju, মুখত ইমান কি লাগি আছে? ইয়া, আলি এই কি খাইছা? ও, কুক, ইয়া, আদি, কুকলো, ইয়া, Anju, কুক, ইয়া, কুক, ali, dunu, adi, ইয়া, না. Anju beta. Efale sa. Cook. Ya kochun. Cook a kochun. Ayo. Opo. Poribi de, poribi. Kochun gian. B. Ayo B koi dekun. Ko. B. C. Yeah. Cook. Wow. Oh, Gian. Hi, নমস্কাৰ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ লৈ আজি আমাৰ মানে আলহী আহিছে এয়া হৈছে মোৰ মাহী আলহী আজি ইয়াক দুইজনে মিলি বনাম এটো কি ৰেচিপি বনাম আপোনালোকৰ আগত শেয়াৰ কৰিছো চাই থাকিব আপোনালোকে ভিডিঅটি স্কিপ নকৰাকে আজি মই আৰু মাহীয়ে বনাম তাৰ পিছত আজি মাক খুৱাম আমি তিনিজনে চ্যালেঞ্জ কৰিম গাভৰু সাসুৰনি পাইছো সাসুৰি কি বন্ধ দুজনী বনাব বেয়া হলে বেয়া হ'ব দে ভালকে বনাম আজি মই খিচিৰি বনাম এয়া খিচিৰিৰ কাৰণে মই পিয়াজ লৈছো আৰু পাঁচপুৰণ কেইটামান লৈছো আৰু শুকান জলকীয়া কেইটামান লৈছো আৰু তেজপাত লৈছো আলহী আহিছে আলহীটো আজি খিচিৰিয়ে খোৱা আৰু নি দি লৈছো পাঁচপুৰণ কেইটামান দি লৈছো আৰু ৰং হ'ব দি লম অলপ পিয়াজখিনি দি লৈছো বেছি হৈ যাব নেকি দি অলপ বেছিকৈ বনাম মানুহ আমাৰ অলপ বেছি যে খিচিৰি হ'লে চবেই বেছি অলপ বেছিকৈ খাব মন যায় এইটো কাৰণে আৰু লগালো জলকীয়া কেইটামান লগাইছোঁ এইটো ল'ব নালাগে অলপ উঠাইছে এইটো অলপ হৈ গৈছে ৰংচোৱা হৈছে খিচিৰি বনাম আজি মই খিচিৰিৰ লগত চয়াবিন বনাম চয়াবিনৰ লগত খিচিৰি বনাম অলপ ভাজি লৈছোঁ চয়াবিনখিনি অলপ ৰংচোৱাকৈ অলপ খেৰাকৈ ভাজি ল'ম চয়াবিনটো নহ'লে এই পাৰিম হালধি অলপ বেছিকৈ লাগে খিচিৰিটো ৰং নিমখ জোপত লগাইছোঁ আৰু দালিখিনি তিয়াই থৈছিলোঁ এতিয়া লগাওঁ আৰু চয়াবিনৰ লগত আজি খিচিৰি বনাই খাওঁ সদায় কিমানো মাছ মাংস খাম এইটো কাৰণে আজি চয়াবিন লগত খিচিৰি বনাই খাওঁ মাহীটো এইটোৱে খাওঁ আৰু এয়া পানী গৰম পানী কৰি ঢালিছোঁ খাবলৈ আলু ফ্ৰাই কৰিছোঁ আলু আৰু বিলাহী কেঁচা জলকীয়া কেইটামান লগাইছোঁ মটৰটো দি দিছোঁ
ধুনীয়া হৈ গৈছে এতিয়া খাব পৰা হ'ব আৰু 5 মিনিট মটৰটো সিজিলে খাওঁ আৰু খিচিৰি হৈ গ'ল এতিয়া নমালোঁ খাব পৰা হৈ গ'ল এয়া আলু ভাজি নাই খানা ৰেডি হৈ গ'ল এতিয়া খাওঁ আৰু মিলিছে নে মিলা নাই এতিয়া আমাৰ ভাত পানী খোৱা হৈ গ'ল এতিয়া মায়ে কিবা বজাৰৰ পৰা পাণ আনিছে মিঠা পাণ এতিয়া পাণটো খাই লওঁ যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব পাণ খাইছোঁ বাই বাই টাটা ভিডিঅ'টি মাতে সামৰিছোঁ